আৰম্ভ কৰোঁ তো প্ৰথম কোৱেশ্চনটো হ'ল ডিম্পুদাৰ যদি এক ৰাতিৰ ভিতৰত 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ হয় আপোনাৰ কেনে লাগিব এই লাভ নাই এনেকুৱা হোৱা ছাবস্ক্ৰাইবাৰ্ছৰ ভেলু নাই গম পাইছেনে তাৰমানে আমাৰ সংসাৰৰ পৃথিৱীখনৰ এটা নিয়ম আছে আপোনালোকে ভালদৰে মনত ৰাখক নিয়মটো যে যি বস্তু তৎক্ষণাত বাঢ়ি যায় সেই বস্তু তৎক্ষণাত নোহোৱা হৈ যায় তাৰমানে উদাহৰণস্বৰূপে আপুনি লতা চাবচোন এই গছত যে লতা হয় লতা সেই লতা তৎক্ষণাত বাঢ়ি যায় কিন্তু সি বাচি গেলি থাকেই নোহোৱা হৈ যায় কিন্তু আম গছ এডাল সি ডাঙৰ হওঁতে লাহে 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 ডাঙৰ হ'ব কিন্তু যেতিয়া ডাঙৰ হ'ব না বহুত দিনলৈকে থাকিব তো আপুনিও মনত ৰাখক এই কথাটো যে আপুনি যেনেকৈ জীৱনত উন্নতি নকৰে কিয় ধনী নহওক কিয় পটককৈ এক ৰাতিৰ ভিতৰতে হৈ যাব চেষ্টা নকৰিব লাহে 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 হ'লে সেই ওপৰত বহুত দিনলৈকে তিষ্ঠি থাকিব পাৰিব হা এইটো পৃথিৱীৰ প্ৰতিটো বস্তুৰ লগতে এইটো খাতে হা আপুনি চাব গৰুৰ পোৱালি এটা জন্মিছি 2 ঘণ্টা পিছত থিয় দিব পৰা হ'ব কিন্তু বাচি গেলি থাকে গৰুৰ পোৱালি থাকে এই বছৰলৈকে বাচি থাকে কিন্তু মানুহ চাব সি জন্মাৰ 1 বছৰলৈকে খোজ কাঢ়িব পৰা নহয় কিন্তু যেতিয়া খোজ কাঢ়িব পৰা হয় 80-90 বছৰলৈকে খোজ কাঢ়িয়ে থাকে সেইবাবে এক ৰাতিৰ ভিতৰত নালাগে দিয়ক মানে যিয়ে নহওক টকা হওক ছাবস্ক্ৰাইবাৰ হওক নহ'লে ৰানু মণ্ডল লাইক হৈ যাব